Hi, welcome to our Vaishali and Varna's channel. আপোনালোকৰ কি খবৰ? আমাৰ খবৰ ভাল। আৰু আজি হ'ল জুনৰ 8 তাৰিখ আৰু কালি হ'ল জুনৰ 9 তাৰিখ। কালি আমাৰ কাৰণে বহুত স্পেচিয়েল ডে হয়, কিয় কাৰণে মোৰ আৰু বাবুৰ বাৰ্থডে হয়। আপোনালোকে উইচ কৰিব কি আমি ভাল মানুহ হওঁ আৰু সদায় ভালে থাকোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। বাই বাই। আজি আমি এটা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ, সেইটো বাৰ্থডেৰ কাৰণে হয়। এতিয়া তাই আনবক্সিং কৰিবৰ কাৰণে ৱেইট কৰি আছে। তাই তাৰমানে চাব চাই আছে দেই। এয়া হ'ল বাৰ্থডেৰ কাৰণে। শুনো কেনেকৈ দেখিছিলে। এইটো আমি কালি লগাই দিম। আৰু এইটো আমি বাৰ্থডে ডেকৰেশ্যনৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ। এইটো কি হয়? হেপী বাৰ্থডে। এইটো কেনেকৈ বা খোলাই? এইটো নাজানো কেনেকৈ খোলাই। এইটো হ'ল টেপ আৰু এইকেইটা হ'ল বেলুন আৰু এইটো হ'ল পাইপ। এইটো যে ফুকাব লাগিব আৰু এইখিনিয়ে আছিল আমাৰ বস্তু। দেখাই আছোঁ। এইকেইটা ৰেডি হৈ গ'ল আৰু এটা ফাটা আহিছে। কিবা কৰিব লাগিব। ফাটা হ'ব কিবা লগাই পেলাই। এইবিলাক হ'ল বহুত কিবা কিবি আছে। বাৰ্থডেৰ কাৰণে এইটো ৰেডি হৈ গ'ল কালি অৰ্ডাৰ কৰাটো। আৰু বেলুনখিনিও ফুলাই দিলোঁ। আৰু পূজাৰ ইমান জ্বৰ উঠিছে, তাই মানে শুই আছে এতিয়া। আমাৰ বেলুনছ লগোৱা হৈ গ'ল। আমার কেক বলক খোলো। বহুত কিউট হয়। কি বঢ়িয়া লাগিছে। হ্যাপি বাৰ্থডে বৈশালী এণ্ড আক্রমণ। কেক কাটি রেডি। খালেও মানুহ হয় না। বেটা খাই দিলা তুমি? ওগুলো খাই দিলা? চি 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 চি। বচাব লাগিব কেকটো। কি বনাইছে চাওঁ আহক। এয়া হ'ল মটন। কুকাৰত বনাইছে। আৰু এয়া হ'ল মাছ, সৰিয়হ মাছ। এইটো হ'ল ভাত আৰু হ'ল মিক্স চব্জি ৰঙালাও দি বনাইছে।
पनीर, সালাড दाल। তো বানাবো বাকি আছে। बर्थडे में तो डांस किया जाता है। हाँ। कैसे कर रहे?